তৰা তৰা বাইদেউ কওকচোন। আজি ঘৰত আলহী আহিব, গতিকে মই যি যি বনাব কওঁ তই সকলো বনাবি দেই। আলহী ক'ৰ আলহী আহিব বাইদেউ? ক'ৰ আলহী পাছত গম পাবি নহয়, এতিয়া যি কৰিব কৈছোঁ তাক কৰ যা। হ'ব বাইদেউ। ঐ শুনচোন, বাটাৰ চিকেন বনাবি আৰু সৰিয়হ দি সৰু মাছৰ জোল এখন বনাবি। শুনচোন, লগতে চাটনি এখনো বনাবি আকৌ। ঠিক আছে বাইদেউ। ফোনটো বাজিছে দেখোন, আলহী পাবই হ'ল হ'বলা। হেল্ল', ক'ত পাইছেহি বাৰু? আৰু 15 মিনিটমান লাগিব ন? হ'ব বাৰু, ঠিক আছে, লাহে লাহে আহি থাকক। বাইদেউ ৰন্ধা প্ৰায় হ'লেই, আলহী কিমান টাইমত পাবহি? বেছি সময় নালাগে, আৰু 10-15 মিনিটমান লাগিব। আৰু তই এটা কাম কৰচোন। কওকচোন বাইদেউ। মই তোৰ ৰুমতে কাপোৰ এযোৰ থৈছোঁ, তই ভালদৰে পিন্ধি ল'বিচোন, আলহী এতিয়া পাবহিয়ে হ'ল। বাইদেউ সেইবোৰ মই নিপিন্ধিলেও হ'ব দিয়ক। তোক মই পিন্ধিব কৈছোঁ, তই পিন্ধি ল'গৈ। হ'ব বাইদেউ, তাৰ আগত বস্তুবোৰ যোগাৰ কৰি লওঁ। সেইবোৰ মই ঠিক কৰিম নহয়, তই ওলাই গৈ যা। হ'ব বাইদেউ। হেৰা আলহী পালেহি, ওলাই আহা আকৌ। আপোনালোক পালেহি, আহিব বুলি ৰাতিপুৱাৰ পৰা বাট চাই আছিলোঁ পাই। বাটত একো অসুবিধা হোৱা নাইতো? নাই একো অসুবিধা হোৱা নাই। আপোনালোকৰ ইয়ালৈ আহিম বুলি আমাৰ এওঁৱে আজি ইমান সোনকালে উঠিছে নহয়। হেৰা, তুমি কথাকে পাতি থাকিবা নি? যোৱা আলহীক শুশ্ৰূষা কৰা, আকৌ চাহ ভাতৰ যোগাৰ ধৰা। আপোনালোক বহক দেই, মই ভিতৰৰ পৰা আহোঁ। তৰা তোৰ হ'লনে? ভিতৰতে সোমাই থাকিবি অকল, তোৰ বাবে আলহী ৰৈ আছে। চাহখিনি লৈ যাওঁ ব'ল দুইজনীয়ে। বাইদেউ হ'লেই, গৈছোঁ। আলহীয়ে ৰন্ধাখিনি কেনেকুৱা পাই নাজানো আৰু পাই। তই কি ৰান্ধিছ মই চাবলৈকে নহ'ল নহয়, ইটো সিটোত লাগি থাকোঁতেনে। যিমান পাৰোঁ ভালকৈ বনাবলৈ চেষ্টা কৰিছোঁ বাইদেউ, কিন্তু আলহীয়ে কেনেকুৱা পায় তেওঁলোকেহে গম পাব আৰু। হ'ব দে, চিন্তা নকৰিবি, ভালেই পাব বুলি ভাবিছোঁ বাৰু তেওঁলোকে। আৰু দুইজনীয়েতো ইয়াত কথা পাতি থাকিলে নহ'ব। ব'ল ইফালে আলহীয়ে আমনিয়েই পাব। ব'লক তেনেহ'লে। এয়া আমাৰ তৰা, নিজৰ ছোৱালী নহ'লেও নিজৰ ছোৱালী বুলিয়ে ক'ব পাৰি তাইক। হয়, আমাক ভগৱানে সন্তান নিদিলে, কিন্তু তৰা থকাৰ বাবে আমি কেতিয়াও সেই দুখ অনুভৱ কৰা নাই। তৰাৰ ঘৰ ক'ত? তৰাৰ অনাথ হয়, তাইৰ কোনো মাক বাপেক নাই। আমি তাইক সৰুৰ পৰা তুলি তালি মাক বাপেক হিচাপে ডাঙৰ দীঘল কৰি আজি তাই এই দায়িত্বটো আমি পালন কৰিম বুলি ভাবিছোঁ। তৰা, তোমাৰ পঢ়া শুনা? মই পঢ়া শুনা মানে BA পাছ কৰিলোঁ আৰু। ভাল কথা। তৰা, আজি এওঁলোক কিয় আহিছে গম পাইছনে তই? বাইদেউ নাজানো নহয় কিয় আহিছে। আমি তোমাক আমাৰ ঘৰৰ বোৱাৰী কৰি নিবলৈ আহিছোঁ আকৌ। এইবোৰ কি কৈছে? মই এজনী সাধাৰণ ছোৱালী, আপোনালোকৰ দৰে ধনী মানুহৰ লগত। তুমি সেইবোৰ কৈ আমাক লাজত নেপেলাবা তৰা। তোমাৰ বাইদেৱে আমাক তোমাৰ কথা কৈছে নহয় সকলোবোৰ। হয় তৰা, মই আৰু এখেতে মিলি সকলো কথা পাতি থৈছোঁ, মাথো তোৰ আপত্তি নাথাকিলেই হ'ল আৰু। বাইদেউ আপোনালোকে মোক তৰা, তই কি ভাবিছিলি? আমি তোক নিজৰ বুলি নাভাবোঁ বুলি ভাবিছিলি নেকি? আমাৰ নিজৰ সন্তান নাথাকিলে বুলি আমি তোকো নিজৰ সন্তান বুলি নাভাবোঁ বুলি ভাব নেকি? আমি তোক সৰুৰ পৰাই নিজৰ সন্তানৰ দৰেই ভাবোঁ। তোমাৰ যদি আপত্তি নাই তেন্তে বিয়া খাটাং বুলিয়েই ক'ব পাৰোঁ আৰু। মাক হয়, এতিয়া বিয়াৰ তাৰিখ ঠিক কৰাহে কথা আৰু। হেৰি শুনিছেনে, বিয়াৰ যো-জা কৰিবই হ'ল আৰু। হয়, হেৰা, আমি তৰাক লৈ এনেই ভয় কৰি আছিলোঁ, তাই একো আপত্তিয়ে নাই গম পাইছানে? বাৰু এতিয়া ডেট এটা চাই আমি দেউক মতাহে কাম আৰু।